নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি বহু দিনৰ মূৰত মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকৰ আগত এটা ভিডিঅ' প্ৰস্তুত কৰিব লৈছোঁ মোৰ দৈনন্দিন জীৱনৰ আজি ভাবিলোঁ অকণমান আপোনালোকৰ আগত ভিডিঅ' আকাৰে দেখুৱাওঁ ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই ফুটটো লগাই আৰম্ভণি এয়া পূজা কৰাৰ পৰা ৰাতিপুৱা শুই উঠি মই সদায় ঈশ্বৰৰ ওচৰত মই সেৱা জনাওঁৱেই এয়া মোৰ বাবাক মই একদম সৰুৰ পৰা পূজা কৰি আহিছোঁ ভাবিলোঁ আজি আপোনালোকক মোৰ দিনটো কি কৰোঁ তাকে অকণমান দেখুৱাওঁ এয়া মই পূজা কৰিছোঁ नमन्ति देवता हरवे नकराय नमो नमः महादेवं महात्मानं महायोगेश्वरं हरं महापापहरं देवं मकाराय नमो नमः एवं हन्तं जगन्नाथं लोकानुग्रहकारकं हिममेकं वरं ब्रह्महिकाराय नमो नमः वाहनं दीक्षाभुजसवासुके गन्धभूषणं वमहक्तिधारं देवं मकराय नमो नमः जगत् तत् जगन्नाथो जगज्जापि महेश्वर जगत्कर्ता जगद्धर्ता जकाराय नमो नमः जयकरमिदं स्तुतं जपठस्य हनिदयः लोककं पापं च जाति प्राङ्गितम् राम केले কইলা এবোৰ কইলে এবোৰ কেলে কইলা কিহে পাইছে মই কি কৰোঁ ইয়াক ঐ বেটা কেলে কৈছে এইবোৰ কিহে পাইছে ইয়াক সঁচাকে বন্ধু-বান্ধৱীসকল মোৰ মানে কি কম আৰু মোৰ ৰাতিপুৱা চাওকচোন এখন কি কৰিলে ল'ৰাই কেলে কৰিছা আৰু এইফালে মোৰ দুপৰীয়া সাজত আজি মই লোকেল মুৰ্গী বনাইছিলোঁ কলডিলৰ লগত ৰেচিপি ভিডিঅ' মই বেলেগে দিম আজি এতিয়া এইটো ভিডিঅ'ত মই নিদিওঁ খাবলৈ যে বহুতেই সোৱাদ হৈছিল মই যিহেতু ভিডিঅ'টো আগদিনাখনিয়ে কৰা এতিয়া এডিট কৰিছোঁ সেইকাৰণে কৈছোঁ আৰু এইফালে মোৰ একদম খাওঁ লাগিছেনে বাৰু আপোনালোকে চাব মই এতিয়া খাম অকণমান আপোনালোকক টেষ্ট কৰি দেখুৱাম বাৰু এইফালে মই এতিয়া ভাত সাজ খাব লৈছোঁ দুপৰীয়া সঁচাকৈ যে একদম কলডিলৰ যে লোকেল মুৰ্গী কি মজা লাগে নহয় খাই পিনে আপোনালোকে বনাই খাই চাব এনেকৈ বনাই খাই নাইপোৱা যদি বহুতেই সোৱাদ লাগে খাবলৈ কৈছোঁ আৰু এইফালে যে মোৰ জলকীয়া মেইন মই যে জলকীয়া নহ'লে ভাত খাবই নোৱাৰোঁ জানেনে আৰু এইফালে পিঁয়াজো লৈ লৈছোঁ একদম খাই দিছোঁ আৰু মজা লাগিছে খাই এইফালে বেটাকো মই খুৱাই দিছোঁ এনেকৈ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ আপোনালোকে লাইক কমেণ্ট কৰিব আৰু নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই আৰু এইফালে আবেলি সময়ত অকণমান আমাৰ সৰু বেটাই খেলি আছিল লগৰকেইটাৰ লগত তাকে অকণমান ভিডিঅ' কৰি থৈছিলোঁ আপোনালোকক দেখুৱাওঁ বুলি আমাৰ আবেলি সময়ৰ পৰিৱেশ ৰাতিপুৱা অকণমান বতৰটো ডাৱৰীয়া আছিল এতিয়া ৰ'দটো ওলাইছে অকণমান ভাল লাগিছে এনেকৈ আজিলৈ আহিছোঁ ধন্যবাদ